নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল প্ৰণৱ ডেকা অসমীয়া। তো গাইজ পুনৰ এটা নতুন ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি যিহেতু ৰাস চলি আছে, আজি আমি যাবলৈ ওলাইছোঁ পলাশবাৰী। তাৰপিছত চাওঁ পলাশবাৰীৰ পিছত যদি সময় সুবিধা মিলে আমি আকৌ ৰামপুৰৰ ফালে যাম, ছয়গাঁৱৰ ফালে যাম। তো চাই থাকক আজিৰ ভিডিঅ'টো মোৰ সৈতে। তো আশা কৰিছোঁ আপোনালোকে ভাল পাব চাই কিনে। তো চাই থাকক, একদম শেষলৈকে চাব। তো গাইজ মানে আমাৰ এটা স্কেম হৈ গ'ল। আমি পাইছিলোঁ মালিগাঁও ফ্লাইঅভাৰৰ তলত। তো ইয়াতে মোৰ গাড়ীৰ তেল শেষ হৈ গ'ল। মানে মই ভৰোৱা নাছিলোঁ, ভাবিছিলোঁ যে ৰাস্তাত ভৰাই ল'ম, কিন্তু এইখিনি গৈয়ে নাপালোঁ, তেল ডিপু গৈয়ে নাপালোঁ, ইয়াতে শেষ হৈ গ'ল। এতিয়া আৰু উৎপলক পঠাইছোঁ কিবা অলপ তেলৰ যোগাৰ কৰিবৰ কাৰণে। চাওঁ কি হয় এতিয়া, নহ'লে আৰু ঠেলিব লাগিব আৰু আদাবাৰী লৈ কিনে। তো উৎপলে মানে ফাইনেলি কিবা অলপ তেলৰ যোগাৰ কৰিলে, আমি কিবাকৈ আদাবাৰীলৈ আহিলোঁ আৰু ইয়াতে তেল ডিপুত তেল ভৰাই ল'লোঁ আৰু এতিয়া ওলাই দিওঁ আৰু ৰাসলৈ বুলি। ফাৰ্ষ্ট যাই আছে পলাশবাৰী, চাই থাকক। তো ফাইনেলি আমি আহি পালোঁ পলাশবাৰী। ৰাস্তা আহিছোঁ। অঁ তো গাইজ আমি মানে বৰ্তমান আহি পাইছোঁ পলাশবাৰী ৰাস মহোৎসৱত। এয়া চাওক ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে, আপোনাৰ মণ্ডপটোৱে ভালকৈ সজাই পৰাই তুলিছে। আৰু প্ৰথমতে আগত এটা গুহা টাইপৰ আছিলে, যিটো আপোনালোকক দেখালোঁ, আৰু ভিতৰলৈ দেখিছে ডেক'ৰেশ্যন কি মজা কৰিছে। আৰু আগলৈ গৈ আছোঁ, যিখিনি দেখা পাওঁ আপোনালোকক দেখাম অকল। চাওক আমি রাইজৰ উপস্থিতি আন্তৰিকতাৰে এয়া হৈছে পলাশবাৰীৰ বৃন্দাবনৰ দৃশ্য। চাওক কিমান সুন্দৰকৈ সজাই পৰাই তুলিছে। গাইজ এটা ইণ্টাৰেষ্টিং বস্তু দেখাওঁ। তো আমি ৰাসৰ মণ্ডপৰ পৰা বৰ্তমান ওলাই আহি এতিয়া গৈ আছোঁ, ইয়াতে কিবা ফুড বজাৰ লাগিছে, তাৰফালে যাই আছোঁ। তাৰপিছত আমি ওলাই যাম মিৰ্জাৰ ফালে। চাই থাকক।
তো গাইছ আমি এতিয়া আহি পালোঁ ৰামপুৰ ৰাস মহোৎসৱত। তো ইয়াতে আহি পাই কেনে দেখিলোঁ ইয়াৰো ডেক'ৰেশ্যন খুবেই ভাল হৈছে। চাওক গেটত এই চিনেমেটিক শ্বট দেখাই আছোঁ। বৰ্তমান আমি ৰামপুৰ ৰাসত আছোঁ। দেখিবলৈ পাইছে গোটেই প্ৰতিমূৰ্তি উপস্থাপন কৰা হৈছে। পুতুনা বৰ্ণ উপরে দিলে সেই তেওঁলোকক আগবঢ়াই এয়া হৈছে মানৱ প্ৰতিমা। এই গাইছ দেখা পাইছে পুৰা ৰামপুৰৰ পৰিৱেশ। বৰ বেছি মানুহ এটা নাই ইয়াত, আৰু ইয়াৰ পৰা অকণমান পিছত ওলাই দিম। ওলাই কিনে আকৌ ছয়গাঁও যাম। আমি বৰ্তমান আহি পালোঁ ছয়গাঁও ৰাস মহোৎসৱত। বহুত আগত গাড়ীখন থ'ব লগা হ'ল, যিহেতু মানে একদম ভিৰ গাড়ী দেখিছে, পুৰা লাইন একদম জাম লাগি আছে, আহিবই নোৱাৰি গাড়ীখন সেইকাৰণে আগত থৈ কেনে এতিয়া আহি আছোঁ। আৰু এতিয়া পাই গ'লোঁ ৰাসৰ তলি পাম আৰু চাওক তো গাইছ আহক এতিয়া ছয়গাঁৱৰ বৃন্দাবনখন আমি চাওঁ। গাইছ আহক ছয়গাঁৱত ভগৱান শিৱ আৰু কৃষ্ণৰ মাজত যুদ্ধ চলি আছে, তো সেয়া চাওঁ। তো গাইছ আমি বৰ্তমান ছয়গাঁৱৰ পৰা ওলাই দিলোঁ আৰু এতিয়া মাহীহঁতৰ ঘৰলৈকে যাওঁ। তো আজি ভিডিঅ'টো এইখিনিলৈ আছিলে, ৰাসৰ ভিডিঅ'টো। যদি চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাব। তো এতিয়া গৈ থাকোঁ, বহুত ঠাণ্ডাও পৰিছে, পূৰা একদম মাছ লগাই লৈছোঁ, হেলমেটটো পিন্ধি লৈছোঁ, আৰু এতিয়া গৈ দিওঁ। আৰু এতিয়া প্ৰায় 1টা বাজিলে, এতিয়া যাই থাকোঁ। আৰু মানুহ চানুহ বৰ বেছি নাই, আৰু এতিয়া কমিলে, ভালেখিনি অলপমান কমিলে, ৰাস্তা খালী হ'ল প্ৰায়। গৈ থাকোঁ, ঠিক আছে। লগ পাইছোঁ নতুন এটা ঠাইত নতুন এটা ভিডিঅ'ৰ সৈতে অতি সোনকালে। বাই বাই।